আপোনাৰ লোন আছে কিন্তু লোন শেষ নহয় লোন বাঢ়ি গৈ আছে তেনে ক্ষেত্ৰত আপুনি এই উপায়টো কৰি চাব পাৰে আপোনাৰ লোন একেবাৰে নোহোৱা হ'ব বহু মানুহ এনেকুৱা আছে লোন লৈ গাড়ী লয় লোন লৈ ঘৰ বনায় তাৰ পিছত তেওঁলোকে কি হয় ঘৰ পৰ্যন্ত বিকি দিবলগীয়া কিন্তু পৰিস্থিতি আহি পৰে লোন মাৰিবলৈ নোৱাৰে কিছুমান আছে সুত ললে কি হয় সুতত আপোনাৰ মূলটো বহি থাকে আপুনি সুত দি থাকিব লাগে আৰু সুত দি বহু মানুহে কিন্তু মৃত্যু পৰ্যন্ত আকোৱালি ল'বলগীয়া হৈ যায় কাৰণ তেওঁলোকে সুতৰ ধাৰ মাৰিব নোৱাৰে সুত মাৰোঁতে তেওঁলোকে মূলটো মাৰিবলৈ নোৱাৰা হৈ যায় তেনে ক্ষেত্ৰত এই উপায়টো কৰি চাব পাৰে আপোনাৰ ইউটিউব ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰথ কৰিব বিচাৰিলে আমাৰ লগত যোগাযোগ কৰিব আপুনি আমাৰ পৰা লিগেল ভিউজ লিগেল ছাবস্ক্ৰাইবাৰ লিগেল ফলোৱাৰ্ছ সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721 আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব এতিয়া আমি জানো বলক আপোনাৰ যদি সুদ বাঢ়ি গৈ আছে লোন বাঢ়ি গৈ আছে তেনে ক্ষেত্ৰত আপুনি কি কৰিব কিছুমান মানুহ আছে এনেই লোন লৈ লয় এনেই সুদ লৈ লয় মানে কিছুমানে এনেকুৱা আছে চখ পুৰাবৰ কাৰণে লৈ লয় বা এটা বহুত বেছি লাক্সাৰি লাইফ বিচাৰে কিন্তু তেওঁলোকে সিমানখিনি এফৰ্ড কৰিব নোৱাৰে যাৰ ফলত লোনটো লৈ ল'বৰ কাৰণে তেওঁলোকে খুব বেছি ভাল পায় বা সুতত পইচা আনিবৰ কাৰণে ভাল পায় যাৰ ফলত তেওঁলোকে লোনত পইচাটো একেলগে পায় সেইকেইদিন খাই বহি উৰুৱালে সুতৰ পৰা পইচা আনিলে খাই বহি উৰুৱালে কিন্তু যেতিয়া ঘূৰাই দিবলগীয়া হয় তেওঁলোকৰ ব্ৰেইন নষ্ট হৈ যায় কি কৰিব কি নকৰিব ভাবি নাপায় তেনে ক্ষেত্ৰত এই উপায়টো কৰি চাব পাৰে আপুনি হনুমান বাবাৰ এই মন্ত্ৰটো জপ কৰিব পাৰে আপোনাৰ সমস্যাবোৰ নোহোৱা হ'ব আপুনি এটা পানীৰ গ্লাছ ল'ব আৰু তাত আপুনি এই মন্ত্ৰটো সম্পূৰ্ণ 11 বাৰ জপ কৰিব কিন্তু এটা কথা মনত ৰাখিব এই কামটো আপুনি মঙ্গলবাৰৰ দিনৰ পৰা আৰম্ভ কৰিব কাৰণ মঙ্গলবাৰৰ দিনটো হৈছে হনুমান বাবাৰ আটাইতকৈ প্ৰিয় দিন মঙ্গলবাৰৰ দিনটোৰ পৰা যদি এই কামটো আৰম্ভ কৰে আপোনাৰ সমস্যাসমূহ নোহোৱা হ'ব তেনে ক্ষেত্ৰত আপুনি কি কৰিব পাৰে এটা পানীৰ গ্লাছ ল'ব মঙ্গলবাৰৰ দিনাখন তাৰ পিছত আপুনি 11 বাৰ এই মন্ত্ৰটো জপ কৰিব ওম নমঃ হনুমতে আবেশায় স্বাহা তাৰ পিছত আপুনি কি কৰিব পানী গ্লাছ যি গ্লাছ আপুনি লৈছিল তাত ফুকাই দিব তাৰ পিছত সেই পানী গ্লাছ আপুনি সেৱন কৰিব তাৰ পিছত আপুনি য'ত পূজা কৰিছিল তাতে বহিব আৰু হনুমান চালিচাখন পাঠ কৰিব হনুমান চালিচাৰ এনেকুৱা এটা পাৱাৰ আছে ই আপোনাক যিকোনো ধৰণৰ সমস্যাৰ পৰা মুক্ত কৰিব পাৰে তেনে ক্ষেত্ৰত আপুনি হনুমান চালিচাখন বহি লৈ পাঠ কৰিব আৰু যিখিনি পানীত আপুনি এই মন্ত্ৰটো জপ কৰিছিল সেই পানীখিনি আপুনি সেৱন কৰিব চাব আপোনাৰ যিবোৰ ধাৰ আছে ঋণ আছে লোন আছে সেইবোৰ লাহে লাহে নোহোৱা হ'বলৈ আৰম্ভ কৰিছে গতিকে বিশ্বাস থাকিলে কৰি চাব